ফাগুনৰ প্ৰেম। ৰচনা দীপিকা দাস। ফাগুনৰ প্ৰেম, বলিয়া যৌৱনৰ প্ৰেম। এই প্ৰেমৰ বতাহজাকত পৰি ৰৈ যে যৌৱনমতী হয়। পলাশ, শিমলু আৰু মদাৰৰ লহপহীয়া অৱয়ৱবোৰ। সিহঁতৰ মাজত যে চলে আলোচনা, কি সাজে বাৰু শুৱাব নিজকে? তেজাল ৰঙা সাজেৰে নে কুমলীয়া সেউজীয়া দলিচাৰে? সোণালী বুটা বচা আঁচলেৰে নে আকাশৰ নীলাৰ বুকুলৈ আৱেগৰ ঢল বোৱা সাজেৰে? সিহঁতৰ গভীৰ বাৰ্তালাপত লোপ পাই চুবুৰীয়াৰ কোলাহল। পথাৰৰ কেঁচা আলিবাটত নতুবা শিলবালিৰে সজাই পৰাই লোৱা ৰজাৰ আলিবাটত ক'ত বাৰু অপেক্ষাৰত হৈ ৰ'ব সিহঁত? কোন বাটেৰে বা আহিব সিহঁতৰ প্ৰেমৰ সঁহাৰি লৈ ৰূপহী যৌৱনা ৰাংঢালীজনী? দিনবোৰ যে বাগৰি যায় ফাগুনলৈ বাট চাই চাই। ফাগুনৰ প্ৰেম যে বলিয়া যৌৱনৰ প্ৰেম।